নমস্কাৰ আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত মই কিছুমান প্ৰয়োজনীয় ইংৰাজী বাক্য লৈ আহিছো যিবোৰ আমি প্ৰায় ব্যৱহাৰ কৰি থাকো। গতিকে ভিডিঅ'টো শেষলৈ চাব আৰু লগতে যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক আৰু কমেন্ট কৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। মোৰ ঠাণ্ডা লাগিছে। I am feeling cold. মোক গা ধুব দিয়া। Let me take a bath. ফোনটো বাজি আছে। The phone is ringing. মোৰ লগত বলা। Come with me. ৰাতিপুৱা হ'ল। It's morning. তাৰ ফালে নাচাবা। Don't look at him. বিছনা চাদৰখন পাৰি দিয়া। Spread the sheet on the bed. আলুৰ বাকলি গুচাই দিয়া। Peel off the potatoes. কাপোৰখিনি শুকাবলৈ দিয়া। Put the clothes to dry. কমলাকেইটাৰ বাকলি এৰুৱাই দিয়া। Peel off the oranges. লাহে লাহে কোৱা। Speak slowly. মূৰটো ফনিয়াই লোৱা। Comb your hair. তেওঁক অলপ সময় দিয়া। Let him take time. বুজিবলৈ চেষ্টা কৰা। Try to understand. তাক গালি নাপাৰিবা। Don't scold at him. আন্ধাৰ হৈ আহিছে। It is getting dark. খালী ভৰিৰে নাযাবা। Don't walk barefoot. আকৌ কেতিয়া লগ পাম? When will we meet again? টেপটো খুলি দিয়া। Turn on the tap. মোৰ পৰা সহায় নিবিচাৰিবা। Don't lean against me. মোক পুতৌ নকৰিবা। Don't favor me. Thank you. Thanks for watching.